শিৱসাগৰত সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ। শিৱসাগৰৰ যুৱ দলত অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ উদ্বোধন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌম্যাজ্যোতি মহন্তই। ডামচাও অচিনি চেতিয়াৰ সোঁৱৰণি মঞ্চ উদ্বোধন কৰে আটাচুৰ সভাপতি বসন্ত গগৈয়ে। সদৌ অসম ভিত্তিত অনুষ্ঠিত শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ অংকুৰণ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৭টা দলে এই নাট সমাৰোহত অংশগ্ৰহণ কৰিছে। এই বৰ্ষৰ সৌৰভমান শিৱসাগৰ বঁটা প্ৰদান কৰিব অসমৰ বিশিষ্ট লোকবাদ্য শিল্পী দ্বিজেন গগৈ। ২০২৩ বৰ্ষৰ নাট্য অৰুণোদয় বঁটা প্ৰদান কৰিব গুৱাহাটীৰ অঞ্জন ভূঞাক আৰু অসম নাট্যপাণ বঁটা প্ৰদান কৰিব ধেমাজিৰ নৱজ্যোতি বৰাক। নাট্য তথা সাংস্কৃতিক জগতৰ লগত জড়িত জিলাখনৰ ২০গৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব। কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ ৰিপৰ্ট। প্ৰথমতে স্মৃতিগ্ৰন্থখনলৈ যোৱাৰ আগতে মই আপোনালোকক এটা কথা কৈছোঁ, গোটেই সামাজিক পৰিৱেশ সকলোতে প্ৰদূষিত হৈছে। কোনোবাই নহয় কোনোবাই বেয়া কৰিছে। চাওক, আমি ধাৰাবাহিকভাৱে সদৌ অসম শিশু নাট সমাৰোহ আমি এই ঐতিহ্যমণ্ডিত শিৱসাগৰত অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ এই ঐতিহ্যমণ্ডিত আমি যুৱদলত আমাৰ এই নাট্যসূচী ইয়াত আজি ৰাতিপুৱাৰ পৰা চলি আছে। সমগ্ৰ অসমৰে ৩৭টা নাট্য দলে এইবাৰ অংশগ্ৰহণ কৰিছে আৰু খুব ভাল লগা আমাৰ কাৰণে। আৰু বহুত সংখ্যক টিমক আমি আচলতে অংশগ্ৰহণৰ সুবিধাটোৱে কৰি দিব নোৱাৰিলোঁ। তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। দুদিনীয়া কাৰ্যসূচীত আচলতে ৩৭টা নাট্য দল মানে মঞ্চস্থ কৰাটো আমাৰ কাৰণে এটা মানে যথেষ্ট প্ৰত্যাহ্বানমূলক। আৰু এইটো অসমৰ ভিতৰতে অসমৰ এটা অভিলেখ সংখ্যক নাটক দুদিনত আচলতে অনুষ্ঠিত হৈছে। এইটো আমাৰ কাৰণে ভাল লগা। আৰু আমাৰ এই দুদিনত যথেষ্ট প্ৰত্যাহ্বান আছে। দুদিনত আমি ২৭খন শিশুসকলৰ অনুভৱ অনুভূতি কথাখিনিও যাতে কোনো অসুবিধা পাই নাযায়, কথাখিনি আমি লক্ষ্য কৰিছোঁ। আৰু আমি এই সদৌ অসম শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি আমি ধাৰাবাহিকভাৱে আমি ৩জন ব্যক্তিক, অসমৰ ৩জন সন্মানীয় ব্যক্তিক আমি বঁটা প্ৰদান কৰি আহিছোঁ। প্ৰথমটো বঁটা আমি সৌৰভপ্ৰাণ শিৱসাগৰ হিচাপে এই বঁটা প্ৰদান কৰোঁ। আৰু এই বঁটা আমি প্ৰদান কৰিছোঁ এইবাৰ আমাৰ লোকবাদ্য শিল্পী দ্বিজেন গগৈদেৱক আমি বঁটা অৰ্পণ কৰিছোঁ। ঠিক সেইদৰে
নাট্য অৰুণোদয় বঁটা আমি এবাৰ অৰ্পণ কৰিছোঁ আমি গুৱাহাটীৰ অঞ্জন ভূঞাদেৱক আৰু অসম নাট্যপ্ৰাণ বঁটা আমি অৰ্পণ কৰিছোঁ আমি ধেমাজিৰ নৱজ্যোতি বৰাদেৱক। এই গোটেই কথাখিনি আচলতে এটা ফেষ্টিভেল বা এটা সমাৰোহৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ আৰু যথেষ্ট উৎসাহেৰে ইয়াত নাট্যকৰ্মীসকল আহে, এইটো আমাৰ কাৰণে ভাল লগা। আৰু যাতে কালিলৈ দিনটোতো আজি যেনেকৈ খুব সুন্দৰকৈ অনুষ্ঠানটো আৰম্ভ হৈছে, কালিলৈ পৰিসমাপ্তি, কালিলৈ বঁটা প্ৰদান কৰালৈকে বা বঁটা বিতৰণী সভালৈকে গোটেই অনুষ্ঠানটো যাতে ৰাইজে সহযোগিতা কৰে তাক কামনা কৰিছোঁ। আৰু কালিলৈ অসমৰ বাকী জিলাৰ টীমসকল আহিব, প্ৰতিযোগীসকল আহিব, সমাৰোহত অংশগ্ৰহণ নাট্যকৰ্মীসকল আহিব আৰু তেখেতক সকলোকে আমি স্বাগতম জনাইছোঁ। শিৱসাগৰ নাট্য বিদ্যালয়ৰ তৰফৰ পৰা আজি আমি শিৱসাগৰ নাট্য বিদ্যালয়ৰ তৰফৰ পৰা এখন নাটক প্ৰদৰ্শন কৰিলোঁ। নাটকখনৰ নাম ফৰিংদেউ আৰু আমি কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ। ৰূপম বেজবৰুৱা ছাৰে আমাক শিকাইছে আৰু বহুতখিনি কথা শিকালে, আমি শিকিবলৈ পালোঁ, জ্ঞান লাভ কৰিলোঁ আৰু বহুত বেছি ভাল লাগিছে। আৰু এনেকুৱা এখন মঞ্চত আমি নাটখন প্ৰদৰ্শন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু বহুত বেছি উৎসাহিত হৈছোঁ আৰু অনুপ্ৰাণিত হৈছোঁ।